নমস্কাৰ সকলোকে মই মৌচুমীয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি সোনকালে কাম বন কৰি আজৰি এইপিনে আৰু মই বহি আছোঁ আৰু চাই টিভি দেউতাকো স্কুল গ'ল ককাইকো স্কুল গ'ল কাপোৰ মেলিবলৈ বাকী আছে বাহিৰত ৰ'দো নাই আজি তথাপিও গৰম আছে কালি মই বনাইছিলোঁ ৰৈ যোৱা প্ৰসাদৰে পনীৰ তৰকাৰী একেবাৰে চিম্পুল হয় কেতিয়াবা প্ৰসাদ ৰৈ যায় এনেদৰে বনাই খাব পাৰিব আৰু খাবলৈ খুব টেষ্টি হৈছিলে বহুতে হয়তো জানিব পাৰে কিছুমানে হয়তো নাজানিব পাৰে চাওঁচোন আহক মইনো কেনেদৰে বনালোঁ পনীৰ তৰকাৰী এইখিনি প্ৰসাদ হয় কাবেলি বুট আৰু মগু আছে আৰু ইয়াত দিছোঁ মই এটা স্কোৱাচ এফাল দিছোঁ আৰু আলু দুটা দিছোঁ আলু দুটা মই দুফাল কৰি দিছোঁ ইয়াত দিলোঁ মই তেল আৰু পনীৰ বিভিন্ন ধৰণে খাব পাৰি ময়ো বনাইছোঁ আজি প্ৰসাদৰ লগত পনীৰ বনাইছোঁ খুব ভাল লাগে এনেকৈ খাই পিনে বেলেগ এটা টেষ্ট হয় আপোনালোকে বনাই চাব আৰু বেছি টান নহয় বনাবলৈ একেবাৰে ইজি হয় এতিয়া মই ইয়াত দিছোঁ তেজপাত আৰু শুকান জলকীয়া আৰু অলপ দিছোঁ ইয়াত পাঁচফোৰণ এতিয়া মই ইয়াত দিলোঁ পিঁয়াজ এফাল এতিয়া মই আধা চামুচমান আদা পিচি লৈছিলোঁ অকণমান জিৰা বটি লৈছিলোঁ এতিয়া মই ইয়াত আলু দুটা দিছোঁ আলু দুটা ধুনীয়াকৈ ভাঙি দিছোঁ ইয়াত দিছোঁ এতিয়া মই হালধি অলপ বইল কৰোঁতে হালধি দিছিলোঁ দালিখিনিত অলপ দিছোঁ ৰেড চিলি পাউডাৰ আৰু অলপ দিছোঁ ধনিয়া পাউডাৰ এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম মছলাখিনি আলুৰ সৈতে মাতখা ভাগি আছে আপোনালোকে বুজি পাইছেনে নাই জানো এতিয়া মই এই বইল কৰি থোৱা প্ৰসাদখিনি ইয়াত দি দিম এতিয়া মই এনেদৰে ফেনখিনি কাঢ়ি দিছোঁ মই এই ফ্ৰাই কৰি লোৱা পনীৰখিনি ইয়াত দি দিম দি দিছোঁ জলকীয়া তিনিটা দুফাল কৰি দিছোঁ আপোনালোকে জলকীয়া সৰহকৈ দিব পাৰে বা কমকৈও দিব পাৰে আপোনালোকে ৰুটিৰ লগতো খাব পাৰে ভাতৰ লগতো খাব পাৰে আৰু প্ৰসাদ এনেকৈ বনালে নষ্টও নহয় এটা মই বেলেগ এটা ষ্টাইলত বনাইছোঁ সেইকাৰণে অলপ স্কোৱাচখিনি মই ভাঙি দিছোঁ এতিয়া অলপ চাহ বনাইছোঁ মই ৰঙা চাহ মই বেছি ডাঠো কৰা নাই বেছি ধুনীয়া কৰা নাই ইমানটো জোখতে ৰাখিছোঁ এয়া ৰেডি হৈ গ'ল ৰৈ যোৱা প্ৰসাদৰ লগত পনীৰ তৰকাৰী দেখিছেনে দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু মই অলপ খাই চাইছিলোঁ খাবলৈ বিৰাট টেষ্টি হৈছে আপোনালোকে বনাই চাব কেতিয়াবা এনেকৈ থাকি যায় প্ৰসাদ নষ্ট হোৱাতকৈ এনেদৰে বনাব পাৰে আপোনালোকে খুব উজু হয় বনাবলৈ আৰু খাবলৈ বহুত টেষ্টি হয় এতিয়া তাকে লৈছোঁ এইটো আমাৰ আজি আৰু কি কৈছে ধুন হেল্ল' কোৱা হাই কোৱা হাই হাই কোৱা হাতে কোৱা হাই হাই চাহকাপ যে এনেকৈ ৰঙা চাহকাপ ডিঙি যদি বিহু থাকে নহয় কাহ হৈ থাকিলে এনেকৈ ৰঙা চাহকাপ খাই যে ইমান ভাল লাগে তাৰ ডিঙিটো মানে বহুত আৰাম পায় সেইকাৰণে কি খাওঁ কি নাখাওঁকৈ অলপ আদা দিয়া চাহকে বনাই ল'লোঁ খাই লওঁ ইপিনে আৰুছে কি যে দুষ্ট কৰিছে এইটো আছে দেই এইটো আমাৰ আৰুচ দুষ্ট এইটো দুষ্ট আৰুচ পেলাই দিওঁ অলপ বিচনাত চেণ্ডেল নিপিন্ধে ন ধুন বিচনাত চেণ্ডেল নিপিন্ধে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই